হেল্ল' গাইজ ৱেলকাম বেক মাই চেনেল বয় অন লেন্স ব্লগছ। আজি মই আহিছোঁ এটা ঠাইলৈ যাতে আমাৰ লগত দাদা বুলি নহয়, আমাৰ খুৰাকটো চিনিয়ে পায়। যোৱা ভিডিঅ' মই ড্ৰেগন ফ্ৰুইটৰ বাগিচা এখন দেখাইছিলোঁ, তাতে খুৰাৰ পৰিচয়টো মই দি দিছিলোঁ। আমাৰ আঠাৰমান খুৰা মানে হ'ল এগ্ৰিকালচাৰৰ লগত জড়িত। এইটো হ'ল তেওঁৰ এৰিয়াখিনি, তেওঁৰ আণ্ডাৰত। এতিয়া যিমানখিনি মানে কৃষিজীৱী মানুহ আছে তেওঁৰ লগত জড়িত, এগ্ৰিকালচাৰৰ লগত জড়িত সকলো বস্তুখিনিৰ ব্যৱস্থাখিনি তেওঁ কৰি দিয়ে। আজি আমাৰ লগত আছে আমাৰ খুৰা আপোনাৰ নাম প্ৰদীপ ৰাভা। আমাৰ লগত আছে প্ৰদীপ ৰাভা খুৰা। এই খুৰাই কি কৰিছে, শাক পাচলি যিমান শাক পাচলি আছে সেই শাক পাচলিখিনিৰ বাগিচা এওঁ কৰে। আৰু আমি য'ত থিয় হৈ আছোঁ এইটো দেখি আছে, এইটো হ'ল এটা বেম্বু পলি হাউচ বুলি কয়। বাঁহেৰে নিৰ্মাণ হয় আৰু ওপৰত পলিথিন থাকে। আৰু ইয়াত চাওক, চাৰিওপিনে চাওক, এইখিনি ঠাইত মাটিখিনিৰ মাজত সৰু সৰু কিবা পুলি দেখা যায় আছে, হয়তো ভিডিঅ'ত দেখা নাযাব পাৰে। আৰু এইখিনিত ৰোৱা হৈছে শাক পাচলি। কি শাক পাচলি আছে ইয়াতে খুৰা? এতিয়া বৰ্তমান এইখিনি আছে আপোনাৰ ধনিয়া লগাইছোঁ। ইয়াতে ধনিয়া সেইখিনিত হৈ যায়। তাৰপিছত এটি আছে আপোনাৰ চুকা টেঙা, সিপিনি আছে লাফা পালেং, সেইটা লাইনত আছে আপোনাৰ মূলা। হয়, মোটামুটি কিমান ধৰণৰ শাক পাচলি আছে ইয়াতে? ইয়াতে আমাৰ 6 বিধ আছে। 6 বিধ শাক পাচলি আছে। নাম কি ক'লে আৰু এবাৰ জনাই দিব। এইটো আছে আপোনাৰ ধনিয়া হ'ল, তাৰপিছত এতিয়া চুকা টেঙা, এতিয়া পালেং, বেহৰ, 7 বিধ হয়। তাৰপিছত লাই অকণমান আছে, পালেং, বেহৰ, লাফা, তাৰপিছত সিফালে মূলা আছে। এতিয়া এইখিনি বস্তু এতিয়ালৈকে ডাঙৰ হোৱা নাই। যেতিয়া ডাঙৰ হ'ব আপোনালোকক মই সেইখিনি গোটেইখিনি বস্তু দেখাম। কিন্তু এতিয়ালৈকে আৰু এটা বাগিচা এখন আছে, ডাঙৰ বাগিচা, য'ত সেই বস্তুবিলাক শাক পাচলিবোৰ ডাঙৰ হৈছে। আপোনালোকক তাতে লৈ যাম। বলক ভিডিঅ'টো শেষলৈকে চাব। আৰু চেনেলটো যদি ভিডিঅ'বোৰ ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো দবাই দিব। তো ভিডিঅ'টো চাই থাকক সম্পূৰ্ণলৈকে। মই গৈ আছোঁ সেই ঠাইলৈ। হেল্ল' গাইজ, এইটো হ'ল সেই বাগিচাখন মই অলপ আগতে যিটোৰ কথা ক'লোঁ। মই খুৰাক সুধিম, খুৰা এইখিনি কিমানখিনি মাটি আছে ইয়াতে? ইয়াত আপোনাৰ 4 বিঘা আছে। 4 বিঘা মাটি আছে। 4 বিঘা, হয়। আৰু আপুনি ইয়াতে কি ৰুইছে? ইয়াত মই এতিয়া বৰ্তমান 6 বিধ আছে। কি আছে? লেচৰা আছে, তিয়হ আছে, কোমোৰা আছে, লাও আছে, জিকা আছে, ভোল আছে। হয়। আৰু আপুনি চায়ে আছে, এইটো চাওক, এইটো কোমোৰা লাগি আছে, চাই আছে কোমোৰা লাগি। আপুনি যে এইখিনি বস্তু যে শাক পাচলি বা এই ফলবিলাক যিখিনি আপুনি ৰুইছে, কোমোৰা, ভোল আৰু কিবা কিবি ৰুইছে, এইবিলাকখনত কেনেকৈ কৰিছে? কিবা সাৰ প্ৰয়োগ কৰিছে? সাৰ মানে মই আচলতে বহুত টকা প্ৰথমতে খৰচ কৰিছোঁ। এইখন যেতিয়া জাঙি আছে, আপোনাৰ জিকা ভোলে হওক বা কোমোৰাৰ জাঙি দিছোঁ, এতিয়া প্ৰথমতে মই ইনভেষ্ট বহুত কৰিছোঁ, লেভাৰ মোৰ লগতে আৰু লেভাৰ 2টা বাচি আছে, সেইবিলাক লৈ মই লাগি থাকোঁ। আৰু সেনেকৈ তাৰমানে মই ৰাসায়নিকটো নকৰোঁ, খালি জৈৱিকে মই বেছি কৰোঁ। আৰু সেইকাৰণে আৰু যেতিয়া জৈৱিক কৰোঁ, মোৰ সাৰটো লাষ্টিং বেছি। য'ত নেকি মানে ৰাসায়নিক কৰিলে 4 মাহ যাব, এতিয়া মোটামুটি 1 মাহটো বেছি যাব, 5 মাহ যাব। আৰু যাই সেই বস্তুটো খাই পাব, সেই দ্বিতীয়বাৰ একবাৰ মোৰ তাত আহিবই লাগিব। আপুনি এইবিলাক বস্তুবিলাক বিক্ৰী কৰে কেনেকৈ? এতিয়া বিক্ৰী কৰাটো মই একচুৱেলি গোৱালপাৰাত নিব পালে মাৰ্কেটটো অলপ ভাল পাওঁ। আমাৰ গাঙলীয়াত কৰিলে অলপ কম পাওঁ। কিন্তু কিহৰ কাৰণে কম পাওঁ, আমাৰ যিটো ৰাস্তা ঘাট অলপ অসুবিধা। আমাৰ ৰাস্তা ঘাট আহিবৰ কাৰণে বাইকে হওক চাইকেলে আহে, এতিয়া বেপাৰী আহিবও টান পায়। সেইটোৰ কাৰণে মই ভাবোঁ আমাৰ কৃষি বিভাগৰ বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান কৰোঁ, এতিয়া ৰাস্তাত যদি আমাক কৰি দিয়ে, নিশ্চয় আমি কমিউনিকেশ্যনটো ভাল হ'ব। আৰু মই সেইটো কথা ক'ব বিচাৰিলোঁ, এখন জিলা প্ৰশাসনে হওক নাইবা অসম চৰকাৰে হওক, মই ইয়াৰ থ্ৰুদি মই তেওঁলোকক অনুগ্ৰহ কৰিম যাতে এওঁলোকৰ যিটো মানে ৰাস্তাৰ অসুবিধাটো যিটো আছে, এইখিনি যদি সোনকালে এইখিনি বস্তুখিনি ভাল কৰি দিয়ে, তেনেহ'লে এনেকুৱা ধৰণৰ মানুহে যিখিনি কাম কৰি আছে আমাৰ অসমৰ কাৰণেই কৰি আছে। আজি এওঁলোকৰ কাৰণে আমাৰ অসমত কৃষিটো জীৱিত হৈ আছে, কাৰণ আমাৰ অসমখন হ'ল কৃষি প্ৰধান ৰাজ্য। চ' কৃষিখিনি থাকিলেহে আমি আছোঁ, নহ'লে এতিয়া গোটেইখিনি যিখিনি আছে মই আপোনালোকক দেখাবৰ কাৰণে ট্ৰাই কৰিম। এতিয়া চাওক, কোমোৰা লাগি আছে, ইমান ধুনীয়াকৈ কোমোৰা লাগি আছে, তেনেকুৱাকৈ ভোল, জিকা কিবা কিবি আছে। ভিডিঅ'টো চাই থাকক, মই সকলোখিনি দেখুৱাইছোঁ। এইটো কি ৰুইছে? এইটো আপোনাৰ লেচৰা হয়। এইটো হ'ল লেচৰা গাছ। এতিয়া কিমানখিনি আছে এইখিনি আপোনাৰ মোটামুটি 200 গ্ৰাম গুটি। 200 গ্ৰাম গুটিত মোটামুটি ভাল প্ৰডাকশ্যন যদি ভাল কৰিব পাৰোঁ, হয়, একদিন পৰে মোটামুটি 1.5 কুইণ্টেল ওলাব। 1.5 কুইণ্টেল ওলাব। কি গাছ এইবিলাক হ'ল ভোল। এইটো ভোল। কথা হ'ল যে এইখিনি আপোনাৰ ভোল কিমানখিনি ঠাই আছে? এইখিনি আপোনাৰ মোৰ 1.5 বিঘা আছে। 1.5 বিঘাত খালি ভোলে আছে? খালি ভোল।
ভোল 1.5 বিঘা লগাইছে। 1.5 বিঘা লগাইছে। এইখিনি গোটেইখিনি হ'ল ভোল, চাওক ভোলবিলাক লাগিয়ে আছে। এটা এইবিলাক ভোল কি কি গছ এইখিনি গোটেইখিনি? এইটো আপোনাৰ তিয়হ। এইখিনি গোটেই তিয়হ, এইবিলাক এতিয়ালৈকে ডাঙৰ হোৱা নাই। ডাঙৰ হোৱা নাই, ফুল দিছেহে জাষ্ট অলপ মানে ফুল দি আছে। তাৰমানে এটা তিয়হটো ৰুব লগাটো ফাৰ্ষ্টতে ৰোৱা যায়, কিন্তু মাৰ্কেটত ৰেটটো চাই পেলাই অলপ চিন্তা চৰ্চা কৰি কিনে ৰুব লাগে আৰু কি। তাৰমানে চবে মানে যেতিয়া খেতি হয় চব এক সমান ৰুব, মাৰ্কেট ভাল নাপাওঁ। হয় হয়, সেইকাৰণে এটা সুবিধা কৰি এইটো কৰিছোঁ। এইখিনি গোটেইখিনি তিয়হ গছ, এইখিনি গোটেইখিনি গোটেইখিনি তিয়হ এইবিলাক। এইটো হ'ল আপোনাৰ ভোগ কোমোৰা। ভোগ কোমোৰা, কোমোৰাৰ তাৰমানে দুটা জাতি থাকে। জাতটো বহুত, হয়, ইয়াতে দুটা জাতি ৰুইছে আপুনি, এটা হ'ল ভোগ কোমোৰা আৰু এটা হ'ল লোকেল কোমোৰাটো। আমি আগত চাইছিলাম সেইটো লোকেল। হয় হয়, এইটো হ'ল জহা লম্বাটো। এইটো হ'ল ভোগ কোমোৰাৰ গছ, আৰু এইটো লম্বা হ'ব, মানে চিকন অলপ লম্বা হ'ব। চিকন জহা। এটা হ'ল আপোনাৰ জিকা। এইটো হ'ল জিকা গছ। হয় হয়, তাৰমানে জিকা গছ কিমানখিনি আছে এইখিনি এৰিয়াত? মানে য'ত ভোল লগাইছে তাৰ তলে তলে আপুনি জিকাও লগাইছে। তাৰমানে ভোল গছটো কমি যাব, এতিয়া যাতে উঠি আহি তেতিয়া উঠি যাব, তেতিয়া মানে ইয়াৰ ফলটো ধৰিব। এইখিনি চব্জি যে আপুনি ৰুইছে, যিমানখিনি শাক পাচলি ইয়াতে ৰুইছে, এইটো কিমান দিনৰ কাৰণে টোটেল থাকে, কেইমাহ চলে? এতিয়া আপোনাৰ ভোলটো আপোনাৰ 5 মাহটো কম্পালচাৰি। মানে খাৰ যদি কৰে 5 মাহটো একদম 100%। গোটেইখিনি মিলি আপুনি কিমান মাহ মানে কৰিব পাৰে, কিমান মাহ চলে? যদি কোনো অসুবিধা, এইবাৰ অলপ হয়তো ইফাল সিফাল হ'ব পাৰে, যদি কোনো অসুবিধা নাই 100% মই ইয়াত 4 বিঘাত মোটামুটি 1.5 লাখ তো 160,000 to 100%। 1,60,000 আপুনি মানে কেইমাহত পায়? 5 মাহ মানে ৰুৱাৰ পৰা মই 6 মাহ ধৰিলোঁ। 6 মাহত আপুনি 1,60,000। আপুনি যোৱা বছৰত কিমান ইনকাম কৰিছিল? এইটো মোটামুটি মই যোৱা বছৰৰ খৰচ বাদ দিয়ে না, একদম খৰচ বাদ দিয়ে না 1,35,000 টকা। 1,35,000 টকা আপুনি যোৱা বছৰত 6 মাহত কৰিছে। ইয়াতে যিখিনি চব্জি ৰুইছে ইহঁতে, লাও, কোমোৰা, ভোল, জিকা, লেচেৰা, এভৰিথিং যিখিনি ৰুইছে, ইয়াতে কোনো ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই, যাৰ কাৰণে আমাৰ দেহৰ কাৰণে বহুত ভাল। আমি বজাৰত যিখিনি চব্জি পাওঁ মেক্সিমাম ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা, তাৰ পৰা আমাৰ ডাঙৰ বেমাৰ হ'ব পাৰে, আমি সকলোৱে জানো। চ' মই খুৰাৰ নম্বৰটো মই ডিছক্ৰিপশ্যনত দি দিম। যদি কাৰোবাৰ দৰকাৰ পৰে, ওচৰে পাজৰে আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰে ঠাইটো, অসমৰ এটা গোৱালপাৰা জিলা, অসমৰ ভিতৰত। আৰু মই চুটকিত আছোঁ, হয়তো চুটকি এনচিত আছোঁ। মই যোৱা ভিডিঅ' চুটকি এনচিতে আছিল। ইয়াতে এইটো এটা বাগিচা হয়। মই এই খুৰাৰ নাম্বাৰটো ডিছক্ৰিপশ্যনত দি দিম। যদি কোনোবা বিচাৰে যে মই তাৰ পৰা চব্জি আনিম বা বিক্ৰী কৰিম, নাইবা যদি ঘৰত খাবলৈও লাগে, তেনেহ'লে ইয়াতে যোগাযোগ কৰি আহি কিনি লৈ যাব পাৰে। আমাৰ দাৰ্জিলিং গাঁও পঞ্চায়তখন উদ্যান শস্য খেতি কৰাৰ কাৰণে পূৰ্ণ সম্ভাৱনা থকা এটা পঞ্চায়ত। ইয়াৰ প্ৰত্যেকজন মানুহ উদ্যমী, প্ৰত্যেকজন খেতিয়ক উদ্যমী। তেওঁলোকে প্ৰত্যেকেই নিজে নিজে কিবা নহয় কিবা খেতি কৰি আছে। এনেকুৱা জেগা আপুনি নাপাব য'ত নেকি কোনো শাক পাচলিৰ খেতি নাই। শিক্ষিত নিবনুৱা ডেকাচামক অনুৰোধ কৰিম যে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, বিশেষকৈ উদ্যান শস্য বিভাগত বিভিন্ন ধৰণৰ স্কিম আছে। বিভিন্ন ধৰণৰ শাক পাচলি, ড্ৰাগন ফ্ৰুট, ষ্ট্ৰবেৰী, আপেল বাৰ, এইবিলাক খেতি কৰি আপোনালোকে বা আমাৰ ডেকাচামে নিজৰ পৰিয়ালটো আৰামত পোহপাল দিব পাৰে। নিজৰ ঘৰত, নিজৰ মাটিখিনিত যদি এটা জলকীয়াৰ গছ লগায়, তথাপি তাৰ পৰা তেওঁলোকে এটা আৰ্নিং পাব বা পৰিয়ালৰ কাৰণে অলপ ইনকামৰ ৰাস্তা তেওঁলোকে যোগাৰ কৰি ল'ব পাৰিব। মোৰ বিশেষ একো নাই, এইখিনিয়ে কৈছোঁ। ধন্যবাদ। আৰু ইয়াতে ভিডিঅ'টো সামৰিছোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। চেক ইট আউট।